নমস্কাৰ আছামিজ এআৰটি কিটচেনলৈ স্বাগতম। আশা কৰিছোঁ সকলোৱে ভালে আছে। আজি মই আপোনালোকক ৰঙালাওৰ সৈতে মাছৰ ধুনীয়া ৰেচিপি এটা বনাই দেখুৱাবলৈ লৈছোঁ। এয়া দেখিছে, মই ৰেচিপিটোৰ কাৰণে ৰঙালাওখিনি কাটি ল'লোঁ আৰু লগতে আলু দুটাও কাটি ল'লোঁ। এতিয়া মই মাছখিনি গৰম তেলত ফ্ৰাই হ'বলৈ দিলোঁ। মাছখিনিত মই আগতীয়াকৈ নিমখ আৰু হালধি সানি থৈছিলোঁ। মাছৰ দুইটা ছাইড ভালদৰে লুটিয়াই ফ্ৰাই কৰি ল'ব। মাছ ফ্ৰাই হৈ গৈছে, এতিয়া মই মাছখিনি প্লেট এখনত উলিয়াই লওঁ। যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। থকা বেল আইকনটো টিপি দিব, যাতে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব পাৰে। মাছ ফ্ৰাই কৰি থাকি যোৱা তেলতে তেজপাত দুটা দিলোঁ। পিঁয়াজ এটা কাটি থৈছিলোঁ, সেইখিনিও এতিয়া ইয়াতে দি দিলোঁ। কেঁচা জলকীয়া 3টা দিলোঁ, নহৰুৰ পেষ্ট 1 চামুচ দিলোঁ আৰু আদাৰ পেষ্ট 1 চামুচ দিলোঁ। এতিয়া পিঁয়াজখিনি ভালদৰে ৰঙচুৱা হোৱালৈ ফ্ৰাই কৰি ল'ব। পিঁয়াজ ফ্ৰাই হৈ যোৱাৰ পিছত কাটি থোৱা ৰঙালাওখিনি ইয়াতে যোগ কৰি দিলোঁ। মই কাটি থৈ দিয়া আলুখিনিও ইয়াতে দি দিলোঁ। ধনিয়া গুড়ি 1 চামুচ দিলোঁ। ঘৰতে গুড়ি কৰি লোৱা গৰম মছলা 1/2 চামুচ দিলোঁ। নিমখটো দিলোঁ, আপোনালোকে সোৱাদ অনুযায়ী নিজেই দি দিব। হালধি 1/2 চামুচ দিলোঁ। এতিয়া চব্জিখিনি 3 মিনিটমান লৰাই ফ্ৰাই কৰি ল'ব। তাৰপিছত ল' ফ্লেমত দি চব্জিখিনি ঢাকনিখনেৰে ঢাকি দিলোঁ 4-5 মিনিটৰ কাৰণে। এতিয়া 5 মিনিট পিছত মই ঢাকনিখন উঠালোঁ। এয়া ৰঙালাওখিনি মই আৰু এনেকৈ লৰাই ফ্ৰাই কৰি লওঁ। এতিয়া মই ইয়াতে 1 চামুচ চেনি দিম। চেনিটো মই এইকাৰণে দিলোঁ, ৰেচিপিটো খাবলৈ টেষ্টি হ'ব। আপোনালোকে বেছি মিঠা ভাল পালে 2 চামুচো চেনি দিব পাৰে। এয়া ৰঙালাও সিজি গৈছে। এতিয়া মই ইয়াতে পানী দিম। পানীটো আপোনালোকৰ হিচাপত দি দিব, আপোনালোকে যেনেকৈ খাই ভাল পায়। মই 2.5 গিলাচ দিলোঁ। তাৰপিছত ভাজি থৈ দিয়া মাছ কেইপিচ ইয়াতে দি দিম। মিডিয়াম ফ্লেমত 15-20 মিনিটৰ কাৰণে ঢাকনিখন লগাই দিব। হৈ গৈছে, এতিয়া আমি ঢাকনিখন খুলিম। এয়া আঞ্জাটো উতলিছে। পানীটো বেছি থকা যেন লাগিলে আৰু অলপ উতলাই দিব। যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। আজিৰ ৰেচিপিটো প্ৰস্তুত হৈ গৈছে। আপোনালোকে ঘৰত বনাব, খাই চাব, নিশ্চয় ভাল পাব। ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰিব।